নমস্কাৰ প্ৰথমে মই মোৰ চেনেলৰ আনিটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালো। আজি মই বনাবলৈ লৈছো কলপচলাৰ খুবেই সুস্বাদু এবিধ নতুন ধৰণৰ ৰেচিপি আৰু আশা কৰো আপোনালোকে আজিৰ এই ৰেচিপিটো খুবেই ভাল পাব আৰু এবাৰ আপোনালোকে বনাই চালে গম পাব। আৰু এই পচলা ৰেচিপি মোৰ চেনেলত বিভিন্ন ধৰণৰ মোৰ দিয়া আছে, আপোনালোকে যদি চোৱা নাই তাতে চাব পাৰিব আৰু কলপচলাৰ আচাৰো খাই খুব বেছি ভাল লাগে আৰু ভিডিঅ'বোৰ যিসকলে চোৱা নাই আপোনালোকে মোৰ চেনেলত গ'লে সকলোখিনি পাই যাব। তেন্তে এতিয়া আহকচোন পচলাৰ এই ৰেচিপিটো আজি মইনো কিদৰে বনাইছো আপোনালোকক তাকে দেখুৱাও। তাৰ বাবে মই ইয়াতে লৈছো ভীমকলৰ পচলা আৰু মই প্ৰথমতে পচলাটো মই টুকুৰা কৰি কাটি ললো আৰু যেহেতু ভিতৰৰ অংশটোৰে বনাব লাগিব কাৰণ ভিতৰৰ অংশটোহে একেবাৰে কোমল হয় আৰু বেছি আহ থকা অংশবোৰ দি দিলে খাবলৈ পিছত বহুত বেছি বেয়া লাগে, সেইকাৰণে যিমানে কোমল হয় সিমানে বেছি ভাল হয়। এতিয়া মই ভালদৰে গুটেইখিনি ওপৰৰ এখিনি গুছাই ললো, গুছাই লোৱাৰ পিছত মই এখন চুৰিৰ সহায়ত এনেকৈ গোল গোলকে প্ৰথমতে গুটেইখিনি মই এনেকৈ কাটি লৈছো আৰু এতিয়া মই পুনৰ আকৌ চুৰিখনেৰে মই একদম সৰু সৰু কৰিছো, যিমান সৰু টুকুৰা কৰিব পাৰি সিমানে ভাল হয় আৰু একদম মই এখিনি এনেকুৱা কৰি পেলালো। যিমানে মিহি কৰিব সিমানে খাবলৈ ভাল লাগে। এতিয়া মই গ্লাছৰ বাউল এটাত পানী এখিনি লৈ তাতে এখিনি দি দিছো আৰু বেছি সময় মই তিয়াই নথওঁ, এখিনি মই ভালদৰে এতিয়া ধুই লম আৰু এতিয়া মই এখিনি ভালদৰে ধুই ললো আৰু ধুই লোৱাৰ পিছত এতিয়া আহক ৰেচিপিটো বনাবলৈ আগবাঢ়ো। মই গেছৰ ওপৰত কেৰাহীত তেল গৰম কৰি ৰাখিছো আৰু তাতে মই প্ৰথমতে দুটা আলু এনেদৰে কাটি লৈছিলো, সেইখিনি মই দি দিলো। হালধি পাউডাৰ আধা চামুচ আৰু অকণমান নিমখ দি এইখিনি একদম ৰঙচুৱা হোৱাকে ভালদৰে ভাজি ল'ব লাগিব। ইয়াত যদি আলুখিনি অকণমান সময় এনেদৰে ভাজি দিয়ে তেতিয়া খাবলৈ বহুত বেছি ভাল লাগে আৰু এয়া চক খুব ধুনীয়াকৈ এইখিনি ৰঙচুৱা হৈ ভাজ খাই গ'ল। এতিয়া মই এইখিনি প্লেট এখনত উঠাই লম আৰু তাত যিখিনি তেল থাকি গৈছে মই সেইখিনি তেলে ব্যৱহাৰ কৰিম আৰু সেই তেলতে মই দিলো আধা চামুচ গোটা জিৰা আৰু ইলাচি দুটা আৰু দালচেনি দুডোখৰমান দিছো আৰু এটা শুকান জলকীয়া আৰু তেজপাত দিছো। আৰু আপোনালোকে যদি ইলাচি বা দালচেনি বেয়া পায় তেন্তে নিদিয়াকেও বনাব পাৰে, কিন্তু দি দিলে খুব ধুনীয়া এটা গোন্ধ ওলাই ভাল লাগে। আৰু এতিয়া মই যিখিনি কলপচলা ধুই থৈছিলো পচলাখিনি মই ইয়াতে দি দিছো আৰু পচলাখিনি দিয়াৰ পিছত এতিয়া ভালদৰে এইখিনি অলপ সময় ভাজিব লাগিব আৰু ইয়াতে মই এতিয়া দিছো হালধি পাউডাৰ আধা চামুচ আৰু নিমখ এচামুচ দি দিছো। দি পেলাই পুনৰ এইখিনি প্ৰায় 2-3 মিনিটমান সময় এনেকৈ ভাজি থাকিব লাগিব। অলপ সময় ভালদৰে ভজাৰ পিছত মই জহা চাউল এমুঠিমান তিয়াই থৈছিলো। এতিয়া মই জহা চাউল কেইটা ভালদৰে ধুই মই তাতে দি দিম। ইয়াতে জহা চাউল অকণমান দি দিলে খাবলৈ বহুত বেছি ভাল লাগে। বেলেগ চাউল দিয়াতকৈ জহা চাউলহে দিব লাগে কাৰণ তেতিয়া এই পচলা ৰেচিপিটো খাবলৈ বেছি ভাল লাগে। আৰু চাউলকেইটা দিয়াৰ পিছত খুব ভালদৰে পচলাখিনিৰ সৈতে মই এনেদৰে প্ৰায় 2 মিনিটমান সময় এনেকৈ ভাজি ললো। ভাজি লোৱাৰ পিছত এতিয়া মই ইয়াতে দিম অলপ গৰম পানী আৰু গৰম পানী দিয়াৰ পিছত এইখিনি অকণমান সময় ভালদৰে সিজিবলৈ দিব লাগিব যাতে চাউল আৰু পচলাখিনি ভালদৰে সিজি যায়। আৰু মই এতিয়া ভালদৰে এইখিনি মিক্স কৰি দিলো, দিয়াৰ পিছত এতিয়া মই ঢাকোন মাৰি দিম আৰু 10-15 মিনিটমান সময় এইখিনি ভালদৰে সিজালৈকে এনেকৈ ৰাখি থম। প্ৰায় 15 মিনিটমানৰ পিছত মই ঢাকোনখন খুলি এতিয়া এইখিনি চাইছো আৰু এইখিনি চক পানীখিনি সম্পূৰ্ণৰূপে নাইকিয়া হৈ গ'ল আৰু খুব ভালকৈ পচলা আৰু চাউলখিনিও সিজি গ'ল। আৰু সেইটো সময়তে ইয়াতে মই ফ্ৰাই কৰি থোৱা আলুখিনি দি দিলো, লগত 3টা কেঁচা জলকীয়া দিছো আৰু আধা চামুচ জিৰা গুৰি দিছো আৰু ধনিয়া গুৰি আধা চামুচ দিছো। দি পেলাই পুনৰ এইখিনি 2 মিনিটমান সময় এনেকৈ ভাজি থাকিব লাগিব। ইয়াতে মই আৰু পানী নিদিওঁ, শুকানকৈ খাইহে বেছি ভাল লাগে আৰু এয়া হৈ গৈছে এতিয়া আৰু শেষত মই ইয়াতে এচামুচ ঘিউ দিছো আৰু এনেদৰে যদি হোৱাৰ সময়ত অকণমান ঘিউ দি দিয়ে টেষ্টটো আৰু বেছি ভাল লাগে। যদি আপোনালোকে ঘিউ নাখায় তেন্তে নিদিয়াকৈও ভাল লাগিব। হৈ গৈছে আৰু আপোনালোকে কেতিয়াবা এনেকৈ এই পচলা ৰেচিপিটো বনাই খাই চাব আৰু যিকোনো নিৰামিষ দিনত আপোনালোকে দেখিছে পিঁয়াজ নহৰু মই ব্যৱহাৰ কৰা নাই, আপোনালোকে এনেকৈ বনাই খাব পাৰে। আজিৰ এই ৰেচিপিটো চাই আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আৰু মোৰ চেনেলৰ যদি আপোনালোক নতুন ভিউৱাৰ্ছ বা মোৰ ভিডিঅ' আজি প্ৰথম চাইছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, তেতিয়া মোৰ আহিবলগীয়া সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। আজিৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ।